Hello friends, welcome to my YouTube channel Rock Gobe Vlogs. Adi মোৰ লগত আছে এফালে নব তাৰ পিছত মই আৰু এফালে আছে মনদীপ ইয়া দিছে গাহৰি বনাই আছে সব গাহৰি বনাই আছে এটো এ আমাৰ ৰেডি হৈ গৈছে অলৰেডি এখিনি আইটেম এটো গাহৰি সব আৰু আছে বনাবৰ কাৰণে এখিনি কিচেনত আজি আমি বনাই মেলি তাৰ পাছত দেখাম ঠিক আছে কেনেকুৱা টেষ্টিকে বনাই মনদীপে তো চাই থাকিব মোৰ ইউটিউব চেনেলটো লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব কমেন্ট কৰিব কেনেকুৱা হৈছে জনাব ভালকে বনাব নাজানো হলে যিমানখিনি পাৰো ট্ৰাই কৰিব বনাবৰ কাৰণে ঠিক আছে তো থ্যাংক ইউ সো মাচ আকৌ দেখাই দিম মনদীপে বনোৱাৰ সময়খিনিত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকৈ বনাই দি চাই থাকক মোৰ ভিডিঅ' কণ্টিনিউ কৰি আছে ঠিক আছে থ্যাংক ইউ কণ্টিনিউ কৰি আছিলোঁ যিহেতু দেখাম এতিয়া মনদীপৰ পোহৰটো ভালকৈ পোৱা নাই আমি এতিয়া মনদীপেটো গাহৰি খাই আছে ধুনীয়াকৈ জলকীয়া খাই আছে কেৰাহীটোৱে লৈ লৈছে চ' আমি এতিয়া মনদীপে যিটো আমাৰ মানে মোৰ আজি পাকঘৰ নতুন আলহী চ' মনদীপে এতিয়া কি বনাই আছে গাহৰি ফ্ৰাই কৰি আছে চ' মানে বইলিং গাহৰিটো দেখাবৰ কাৰণে আজি অলপ সময় শ্বৰ্ট হ'ব আমি এতিয়া যাবই হ'ব আমাৰ ডিউটিলৈ চ' আজি যিখিনি গাহৰি বনাই আছে সেইখিনি আমি দেখাম না কি নব চ' মনদীপৰ ওচৰলৈ গৈ আছোঁ বলক মোৰ লগতে মনদীপক দেখাব গৈ আছোঁ সি কি বনাই আছে গাহৰি বইল বনাই আছে নে ফ্ৰাই বনাই আছে আৰু লগতে মানে মনদীপে কচু দিম বুলি কৈছিলে তো আপোনালোকক আগতে কৈছিলোঁ কচুৰ লগত কেনেকৈ বনাই আছে মই কচু আৰু আইটেম এইটো বনাইছে সি ফ্ৰাই কৰিছে লগতে আদা ৰচুন সকলোবিলাক দিয়া হ'ব চাগে তো এই ধুনীয়াকৈ বনাইছে কালাৰটো ধুনীয়া আহিছে আৰু যিখিনি আপোনাৰ খোৱাৰ পাছতে আমি গম পাম মনদীপে আজি অতিথি হিচাপে আহি পেলাই আমাৰ মোৰ কিটচেনৰ ৰুমত কেনেকৈ বনাইছে খোৱাৰ পাছত আমি গম পাম টেষ্টটো কেনেকুৱা হৈছে মনদীপে ড্ৰাই ফ্ৰাই গাহৰি বনালে চব গাহৰি আৰু মই 3 পিচ লৈছিলোঁ নৱক এপিচ খাব দিলোঁ আৰু মই এপিচ খাই টেষ্ট কৰি থাকোঁ তাৰপিছত মনদীপে বনাইছে বাকী গাহৰি আৰু কচু আপোনালোকক দেখাম দিয়া ৰ'ব বনাই আছে বনাই কেনেকুৱা বনাই আজি তাৰ হাতে টেষ্ট কৰি খাই চাব ঠিক আছে তো আকৌ মোৰ ভিডিঅ'টোৰ জৰিয়তে এনেকৈ কলকাতাত কেনেকৈ বনাই থাকোঁ মই দেখাই থাকিম মাজে মাজে চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আপোনালোকে ভালকৈ বনাব নাজানো হ'লেও আৰু এডিট কৰিব নাজানো তেনেকৈ দি থাকোঁ ঠিক আছে আকৌ লগ পাম ধুনীয়াকৈ দেখাই আছোঁ কচু আৰু গাহৰি মাংস অলপ দেৰিকৈ থেংক ইউ ছ' মাছ দেখাব নোৱাৰিম এতিয়া যিমানখিনি পাৰিলোঁ দেখালোঁ চ' আকৌ লগ পাম এনেকৈ মোৰ ভিডিঅ'বিলাক চাই থাকিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৰক গগৈ ব্লগছ পুনৰবাৰ কৈছোঁ চ' লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ এবাৰ পুনৰ জনালোঁ কেতিয়াও নাপাহৰিব নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নটিফিকেশ্যনবিলাক আগতে পাই থাকে